Hello guys, welcome back to my YouTube channel. তো আজি ইউটিউবৰ দুনিয়াখনত বহুত দিনৰ মূৰত এণ্ট্ৰি কৰিছোঁ মানে খচিছোঁ আৰু আকৌ তো তো চাওক এনেই আজি ওলাই আহিছোঁ প্ৰথম ভিডিঅ' বুলি আৰু বহুত দিনৰ মূৰত তো ভাল লগা নিচিনা তো চাই থাকক আজি আৰু আহি পেলাই আমি উগুৰিখন আৰু উগুৰি প্লেগ্ৰাউণ্ডটো হয় এইটো আৰু উগুৰি প্লেগ্ৰাউণ্ডৰ অলপমান আগত গ'লে সেইটো মন্দিৰটো দেৱালতে আপোনালোকক দেখাই আছোঁ কি ধুনীয়া লাগে দেৱালটো চাওক আৰু এইখন আমাৰ বকুলাত বাগান ফিল্ডখনৰ বিপৰীত চাইডে আৰু এইটো হ'ল মন্দিৰটোৰ গেটটো মানে এইটো আৰু এইডাল আহি পাই ডাঙৰ চামা কঁঠালৰ গছ তো এনেকৈ আজি অলপ ফুৰা নিচিনা ওলাই আহিছোঁ আৰু ভিউ চাওক ভিউ আপোনালোকে দেখিলে পাগল হৈ যাব আমাৰ ইয়াতে তো চাই থাকক এনেই ওলাই আহিছোঁ আজি এটা নৰ্মেল ভিডিঅ' আপোনালোকে বিশেষ একো দেখিবলৈ পোৱা নাযাব আকৌ ৰাস্তাৰ ভিউবিলাক দেখিবলৈ পোৱা যাব আৰু এইটো পানীৰ টেংকি বনাইছে নতুনকৈ তো চাই থাকক আৰু হাতীগড় স্কুলখন এইখন হাতীগড় প্লেগ্ৰাউণ্ডটো এইটো তো এনেকৈ যাই আছোঁ আজি আমি এনেই অলপ ফুৰা দৰে ভাল লগা নিচিনা তো চাই থাকক আমাৰ লগত জড়িত হৈ থাকক আপোনালোকে তো আগলৈ যাই আছোঁ চাওক আৰু আগত যাই আপোনালোকক এনেকুৱা ভিউ দেখুৱাম মানে আৰু চাই থাকক কি ক'ম ভিউ চাওক আৰু এইখন লেফ্ট চাইডে ধুনীয়াকৈ তামোল বাগান উঠাইছে আৰু আহি পালোঁ আমি হাতীগড় মন্দিৰ আৰু হাতীগড় মন্দিৰৰ কালাৰবিলাক ধুনীয়া লাগিছে নতুনকৈ বনাইছে এইবিলাক চব মন্দিৰটো নতুনকৈ বনাই আছে আৰু এইফালে ৰাইট চাইডে আছে ধাননি পথাৰ আৰু ধাননি পথাৰ চাইডেদি এটা নিজৰা আছে নিজৰাটো পাৰবিলাক খহি গৈছে আৰু ৰাস্তাবিলাকৰ অৱস্থা চাওক মানে এনেকুৱা হৈছে ৰাস্তাবিলাক এইবাৰ ৰিপেয়াৰিং কৰিব লগা হৈছে ৰাস্তাৰ অৱস্থা বহুতেই বেয়া কি ক'ম আৰু দেখিছে আপোনালোকে তো এনেকৈ যাই আছোঁ আৰু ৰাস্তাৰ অৱস্থা চাওক অৱস্থালৈ ব্যৱস্থা কি ক'ম আৰু ৰাস্তাবিলাকৰ আৰু চাওক সেই গছডালত চকাৰ খুৰুং অভাৰ অগণন আৰু ৰাস্তাৰ অৱস্থা আৰু ফাইনেলি আমি পালোঁহি খৰা বাখৰা অলপ গ'লে পাম আপটো খৰা বাখৰা আৰু খৰা বাখৰা যিটো আপ আছে না সেই আপটো এইটো আৰু আপটোৰ একদম ৰাস্তাবিলাক চাওক মানে এনেকুৱা অৱস্থা হৈছে না আপবিলাকত অলপ পিক আপ ল'ব লাগে কিন্তু এনেকুৱা ৰাস্তাত ক'ত পিক আপ ল'ব পাৰিব হয়নে নহয় কিন্তু ৰাস্তাবিলাক ৰিপেয়াৰিং কৰিব লগা হৈছে চৰকাৰে ৰিপেয়াৰিং কৰি গ'লে ভাল হয় আৰু আমাৰ ডেষ্টিনেশ্যন অলপ আগত গ'লে পাম তো আমি য'ত আহিছোঁ সেই জেগাটো আপোনালোকক দেখাব নোৱাৰিম বেয়া নাপাব তো আজিলৈ ভিডিঅ'টো ইমানতে সমাপ্ত হ'ব তো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰা যিটো কোনোবা ছাবস্ক্ৰাইব কৰি থৈ দিব তো আজিলৈ ইমানতে সমাপ্ত কৰোঁ তো কিল দেন টাটা বাই বাই এণ্ড জয় আই অসম চাওক